निखिल राभा फरायसा आफादनि क'क्राझार जिल्ला आफादनि 22 बोसोरारि जथुम्माया गाहामै जोबनानै थाङो। क'क्राझार जिल्ला कमिटिनि 2 बोसोरारि जथुम्माया दिनै आरसुनि पर्बतजरा दालाय खोन्दोआरि दारिमिन आरो देबिथला ओनसोलारि आफादनि हेफाजाबाव साननैनि हाबाफारिजों हातिबान्धा गेलेग्रा फोथाराव जोबनानै थाङो। क'क्राझारनि सानजा बियाबनि एमएलए लरेन्स इस्लारिया क'क्राझार जिल्ला कमिटि आरसु जथुम्मानि गेवलां मेलाव गाहाय आलासि महरै बाहागो लादोंमोन। निखिल राभा फरायसा आफादनि मिरु आफादगिरि नृपेन खन्दा, 24 नं गौरीपुर बियाबनि एमएलए निजानुर रहमाना जरखा आलासि महरै नुजाथिदोंमोन। खौरांगिरिनि मोगा-मोगिनि एआइएसइउनि आफादगिरि नृपेन खान्दाया बिबुंथि होयो दि थान्दै हान्जानि जथुमाव राभा हादोरखौ माबोरै सिगांथिं लांनो हायो आरो हादोरनि थाखाय मा खामानि मावनाय जागोन बेनि सायाव नोजोर होयो। आसाम सोरखारनि केबिनेटआ फोसावदोंमोन दि बियो राभा, मिसिं आरो काउन्सिलफोरखौ संबिजिदारि गनायथि होनाय आरो मिरु सोरखारनो दैथायहरनायनि थांखिखौ गनायगोन। बेनिखायनो फैगौ लकसभा बिसायख'थिनि सिगां संबिजिरारि थामान होनांगौ। नङाब्ला जाय दोलोआ लकसभा बिसायख'थियाव खुंथायाव थानाय दोलोजों थानाय नङा, जाय दोलोआ गासैबो रावफोरनि दाबिफोरखौ गनायगोन। क'क्राझार जिल्ला निखिल राभा ছাত্ৰ সন্থা আৰু पर्बतजरा महकुमा আৰু আঞ্চলিক নিখিল ৰাভা ছাত্ৰ সন্থাৰ অধিৱেশন আছিলে। আজিৰ মুখ্য অতিথিটো আমাৰ বিটিআৰ চৰকাৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আছিল, কিন্তু তেখেতে বিশেষ চৰকাৰী কাৰ্যসূচী থকাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে আৰু তেখেতৰ হৈ পেলাই মোক ইয়াত শুভেচ্ছা এটা দিবলৈ তেওঁ পঠাইছে। মই যিহেতু প্ৰথমে নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ, দীঘলীয়া সময় আমি এপছু আৰু আৰছু কিছুমান উমৈহতীয়া এজেণ্ডাত একেলগে কাম কৰিছোঁ। আমাৰ বন্ধু এটা ছাত্ৰ সংগঠন, গতিকে মই কণ্টেক্ট সময়ৰ কাৰণে হ'লেও তেওঁলোকৰ অধিৱেশনত মই ইয়াত উপস্থিত হৈছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। বিশেষকৈ যিহেতু বিটিআৰ যি চৰকাৰ, এই চৰকাৰে শিক্ষাক অগ্ৰাধিকাৰ দি পেলাই কাম কৰি আছে আৰু যিসকল ছাত্ৰ সংগঠনে শিক্ষাক লৈ পেলাই কাম কৰে তেনেকুৱা ছাত্ৰ সংগঠনবিলাকক সহায় সহযোগিতা আগবঢ়াই আহিছে চৰকাৰৰ ফালৰ পৰা। বিশেষকৈ আমাৰ জনজাতিৰ ছাত্ৰ সংগঠনে এতিয়া নিজৰ জনগোষ্ঠীয় অঞ্চলবিলাকত শিক্ষাক লৈ পেলাই অধিক কাম কৰিব লগা হৈ আছে, কিয়নো বহুত আমি পিছপৰা আছিলোঁ। আমাৰ যিবিলাক জনজাতীয় অঞ্চল, এই অঞ্চলৰ স্কুলবিলাক মেক্সিমাম আমাৰ ভেঞ্চাৰ, গতিকে শিক্ষাৰ পৰিৱেশ ভাল নাছিল। তেনেকুৱা ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, এনেকুৱা জনজাতীয় ছাত্ৰ সংগঠনবিলাকে বহুত কষ্টৰে কাম কৰি থাকিব লগা হৈছে। এনেকুৱা ক্ষেত্ৰত চিফ মহোদয়ে সহায় কৰিছে, কৰি যাব। এই কথাটো মই তেখেতসকলক তেখেতৰ হৈ পেলাই আশ্বাস দিছোঁ, যিহেতু তেখেতে কৈছে যি ছাত্ৰ সংগঠনে শিক্ষাক লৈ পেলাই কাম কৰিব তেওঁলোকক চৰকাৰে সমৰ্থন কৰে। যি কোকৰাঝাৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ 20 সংখ্যক বাৰ্ষিক অধিৱেশন, আৰু আপোনালোকে নিশ্চয় গম পাব 1980 চনৰ 12 ফেব্ৰুৱাৰীত অল ৰাভা ষ্টুডেণ্ট ইউনিয়নৰ জন্ম হৈছিল। জন্ম লগ্নৰ পৰাই অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰা ৰাভাসকলক একত্ৰিত কৰি ৰাভা সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে এক বিশেষ সন্ধিখনত অল ৰাভা ষ্টুডেণ্ট ইউনিয়নৰ জন্ম হৈছিল আৰু তাৰ নীতি আদৰ্শত অল ৰাভা ষ্টুডেণ্ট ইউনিয়নৰ কনষ্টিটিউশ্যন মতে কোকৰাঝাৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ আজি দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। ইয়াত জাতিটোত আগলৈ কেনেকুৱা ধৰণে কাম কাজ কৰিব, কেনেকুৱা ধৰণে আগবঢ়াই লৈ যাব, এই সকলোবিলাক বিষয় প্ৰতিনিধি সভাত তেওঁলোকে আলোকপাত কৰিছে আৰু অনাগত দিনত 2 বছৰৰ কাৰণে এই কোকৰাঝাৰ জিলা ৰাভা ছাত্ৰ সন্থাক চলাবৰ কাৰণে এখন নতুন সমিতি গঠন কৰিছে। ইয়াত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল ইয়াত আমন্ত্ৰণ জনাইছে, তেওঁলোকে আহিছে, স্থানীয় বিধায়কসকল আহিছে। মই নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে উপস্থিত আছোঁ, সাহিত্য সভাৰ বিষয়ববী আছে। গতিকে এই অধিৱেশনখনে এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ মাজত একতাৰ বাৰ্তা দিবৰ কাৰণে সক্ষম হৈছে। যিহেতু বিটিচিৰ পৰা বিটিআৰ হ'ল নতুন চুক্তি হ'ল, হোৱাৰ পিছত আপোনালোকৰ ৰাভা ষ্টুডেণ্টৰ যিটো এইম, উদ্দেশ্য যিটো, সেইটো কিমান ছাকচেছ হ'ব বুলি ভাবে? আপোনালোকে জানে যে ৰাভা ছাত্ৰ সন্থাই ৰাভা জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে আজিৰ তাৰিখত সাংবিধানিক অধিকাৰ বিচাৰি গণতান্ত্ৰিক আমি আন্দোলন অব্যাহত ৰাখিছোঁ। প্ৰথম দাবীটোৱে আছে আমাৰ ৰাভা হাছং এলেকাটোক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা, ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলক ৰাজনৈতিক আৰু শৈক্ষিক অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে ৰাভা উন্নয়ন পৰিষদ গঠন কৰা আৰু নিউ এডুকেশ্যন পলিচি মতে 5ম শ্ৰেণীলৈকে ৰাভা মাধ্যমটো খোলা। এই ক্ষেত্ৰত বিটিআৰ চুক্তি হোৱাৰ পৰা বা
BTC চুক্তিৰ পৰাই ৰাভা জনগোষ্ঠীটোৱে ইয়াৰ ৰাজনৈতিক অধিকাৰটো পাবৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলবিলাকৰ লগত বা ৰজাঘৰীয়াৰ লগত আমাৰ ফালৰ পৰা ৰাজনৈতিক প্ৰাৰ্থিত্ব প্ৰদান পাবৰ কাৰণে বিভিন্ন ধৰণৰ আমি দাবী জনাই আহিছোঁ। বিভিন্ন সময়ত আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, কিন্তু বাস্তৱ ক্ষেত্ৰত আমাক আজিৰ তাৰিখত এজনো ৰাজনৈতিক প্ৰতিনিধি দিবৰ কাৰণে কোনো ৰাজনৈতিক দলে আগবাঢ়ি অহা নাই। সেইকাৰণে এনেকুৱা ধৰণৰ সভা সমিতিৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে ৰাভাসকলো ইয়াৰ খিলঞ্জীয়া হয়, ৰাভাসকলো জনজাতীয় হয়। গতিকে ৰাভাসকলকো কোকৰাঝাৰৰ মজিয়াত ৰাভা জনগোষ্ঠীটোৰ সমস্যাসমূহ উপস্থাপন কৰিবৰ কাৰণে ৰাভা প্ৰাৰ্থী প্ৰদান কৰিবৰ কাৰণে ৰাজনৈতিক দলবিলাকক আমি দাবী জনাইছোঁ। যিহেতু সমাগত লোকসভা ইলেকশ্যনত আপোনালোকৰ ৰাভা ষ্টেচনৰ ভূমিকা কি হ'ব? লোকসভা নিৰ্বাচনৰ আগত আমি এটা ঘোষণা কৰিছোঁ যে ইতিমধ্যে অসম কেবিনেটে অসমৰ 3খন কাউন্সিল ৰাভা, মিচিং আৰু তিৱা এই কাউন্সিলখিনিক সাংবিধানিক ষ্টেটাছ দিবৰ কাৰণে দিল্লীলৈকে এক প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। এই সিদ্ধান্তটোক আমি বিধানসভা MP নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ আগত ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়লৈকে প্ৰেৰণ কৰাৰ কথা আমি দাবী জনাইছোঁ। অন্যথা যিকোনো ৰাজনৈতিক দলৰ লগত ৰজাঘৰীয়াৰ লগত থকাৰ পৰিৱেশ আমাৰ নাথাকিব। আমাৰ ইছ্যুটো যি দলে নিব সেই দলৰ লগত আমি থাকিম। এই কথা ইতিমধ্যে আমাৰ জাতীয় সংগঠনবিলাকৰ মজিয়াত স্পষ্ট হৈ পৰিছে।